Hello everyone, Leena Doloi YouTube channel lo সকলোকে স্বাগতম জনাইছো। মই লিনা আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো। আজি মই ভিডিওটোত আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো ঘৰতে ইয়া কাঠআলু খনা হৈছিলে তো এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিব লৈছো। তেতিয়া হলে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকিব। তেতিয়া হলে বলক ভিডিওটোৰ মাজলৈ যাওঁ। এয়া মই এডোখৰ কাঠআলু লৈ লৈছো। কাঠআলু ৰেচিপি বনাবৰ কাৰণে মই এনে ধৰণকে কাঠআলুখিনি কাটি লৈছো আৰু এয়া লৈছো মই কণ বিলাহী আৰু এয়া লৈছো মই আদা নহৰুৰ পেষ্ট। এয়া মই মাছ কেইপিচ ফ্ৰাই কৰি লৈছো যিহেতু কাঠআলু মাছৰ সৈতে বনাম। এয়া কেৰাহীখনত মিঠাতেল লৈ লৈছো আৰু ইয়াত পিয়াজ দি দিছো। পিয়াজখিনি অলপ সময় ৰঙচুৱাকৈ ফ্ৰাই কৰি লম। আৰু এতিয়া মই কাঠআলু কেইডোখৰ দি দিছো। কাঠআলু কেইডোখৰ অলপ সময় ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম। এতিয়া সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া কণ বিলাহী দি দিছো আৰু এইখিনি অকণমান সময় সিজালৈকে ফ্ৰাই কৰি থাকিম। এয়া মই পিচি থৈ দিয়া মছলাৰ পেষ্টখিনি দি দিছো। এতিয়া ইয়াত হালধি পাউডাৰ দি দিছো। আপোনালোকে যদি বেলেগ কিবা মছলা খাব বিচাৰে তেতিয়াহলে দিব পাৰে। আমি অলপ কমকৈ মছলা ব্যৱহাৰ কৰি খাওঁ তো আপোনালোকৰ ইচ্ছা অনুসৰি মছলা দি দিব পাৰে। এতিয়া ইয়াত গৰম পানী দি দিছো। এইখিনি অলপ সময় আৰু উতলিব দিম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া ইয়াত মাছ কেইপিচ দি দিছো। আৰু ঢাকন মাৰি এইখিনি অলপ সময় উতলিব। অলপ নিমখৰ পৰিমাণটো কমিলে সেইবাবে অকণমান সোৱাদ অনুসৰি নিমখ দি দিছো। আৰু এতিয়া ইয়াত ৰেড চিলি পাউডাৰ দি দিছো আৰু জালুকৰ গুড়ি দি দিছো। এয়া আমাৰ মাছ আৰু কাঠআলু ৰেডি হৈ গ'ল।